শ্ৰী শ্ৰী মদন মোহন মাটিপতা দেৱালয় সত্ৰৰ ঢোল ঢুলীয়াটিক আগবাঢ়িবৰ কাৰণে আমি আহ্বান জনাইছোঁ। মাটিপতা দেৱালয়ৰ ঐতিহ্যমণ্ডিত কৰি উৎসৱত আৰু আজি ইয়াত এনেকৈ জনসমাগম দেখিবৰ কাৰণে পোৱা গৈছে। চাৰিওফালে মানুহ, কেউদিশে মানুহ, চাৰিওফালে যিমান ফালে যিফালে চাম সিফালে মানুহ হৈছে। আৰু ইয়াত আমাৰ পৰম্পৰাগত জয়ঢলীয়া আৰু ৰাজাঢলীয়াৰ প্ৰদৰ্শনী আমি চাবৰ কাৰণে পাম। এয়া এনেদৰে হৈ আছে চাৰিওফালে। এই জাগধা ঢোলটো লৈ পেলাই সেয়া কাৰণে ধেমালি নহয় দেই, টানি লৈ যায় আধা। এয়া ৰজাৰ দিনৰ ঢুলীয়া বুলি পেলাই কোৱা হয়, যাক ৰজা ঢুলীয়া বুলি পেলাই কোৱা হয়। আৰু ইয়াক হাজাৰ হাজাৰ বছৰৰ পৰা এনেদৰে এই অঞ্চলত ব্যৱহৃত হৈ পেলাই আহিছে। আৰু আপোনালোকে দেখিছে ছাইডৰ পিনে তেল দি আছে, তেল বিলাই আছে, তেল লগাইছে, মূৰত লৈছে, আশীষ হিচাপে লৈছে, মন্দিৰৰ আশীষ লৈছে, শৰীৰ তেল এনেকৈ লগাইছে। এয়াই আমাৰ অসমৰ ঐতিহ্য আৰু সংস্কৃতি, য'ত নেকি আমি ভাষা ভাষী বৰ্ণভেদে সকলো লোকে একেলগতে বসবাস কৰোঁ আৰু সকলো উৎসৱ পাৰ্বণবিলাকত একেলগতে অংশগ্ৰহণ কৰোঁ। সঁচাকৈ এটা আমোদ লগা পৰিৱেশ আৰু সকলোৱে নিজৰ নিজৰ আপোনজনৰ লগত আহি কুঁৱৰী উৎসৱত অংশগ্ৰহণ ৰাখিছে। এইবাৰ মই এটা আচৰিত বস্তু দেখুৱাম আপোনালোকক। এয়া হৈছে গোসাঁই জোকা। গোসাঁই জোকা বুলি ক'লে বৰদোৱাৰ ভোলাগাঁৱৰ এই কুঁৱৰী উৎসৱত 2-3টা গোসাঁই আছে যিয়ে নেকি কুঁৱৰীত আহিব নিবিচাৰে, একেলগতে সকলোৱে একলগ হ'ব নিবিচাৰে। আৰু মানুহে গোসাঁইকেইজনীক যদি কান্ধত উঠাই লৈ পেলাই আহিব বিচাৰে, তেতিয়াহ'লে গোসাঁই অদৃশ্য শক্তিৰ জৰিয়তে আকৌ নিজৰ থাপনালৈকে যাব বিচাৰে দৌৰি দৌৰি। আৰু মানুহে তেখেতসকলক পূজা সেৱা কৰি ধূপ চাকি বন্তি জ্বলাই লৈ সেৱা কৰি এই যিকেইডাল আলি আছে সেই আলিকেইডাল, পথাৰৰ আলিকেইডাল পাৰ হৈ পেলাই কুঁৱৰী উৎসৱত আনিব লগা হয়। আৰু ইয়াত যদি আপুনি মানে নাটক বুলি ভাবিছে তেতিয়াহ'লে আপুনি ভুল ভাবিছে, এয়া সঁচা। আৰু ইয়াত এটা লোকবিশ্বাস আছে আমাৰ গোটেই অঞ্চলৰ মানুহৰ। আৰু ইয়াত আপুনি আহি পেলাইও আপুনি কান্ধত ল'ব পাৰে, আপোনাক কিন্তু নিজৰ গন্তব্যস্থানলৈকে আপুনি নিব নোৱাৰিব যেতিয়ালৈকে গোসাঁনীয়ে নিজে যাব নিবিচাৰিব। আপোনাক ওলটাই নিজৰ মন্দিৰৰ ফালেহে টানি পেলাই লৈ যাব। আৰু এয়া ঐতিহ্যমণ্ডিত এটা কুঁৱৰী উৎসৱৰ লোকবিশ্বাস যে সঁচাকৈ গোসাঁই আমাৰ মাজত আছে বুলি। এয়া কুঁৱৰী উৎসৱৰ মানুহ। এয়া আমাৰ মাটিপতা দেৱালয়ৰ কুঁৱৰী উৎসৱৰ মানুহ। এয়া চাৰিওফালে ভিডিঅ' বনাই আছো। সকলোতকৈ আমোদ লগা দৃশ্য হৈছে এইটো ডেকাসকলৰ বাঁহ টনা খেল। আৰু ইয়াতে নিজৰ ডেকা শক্তি প্ৰদৰ্শন কৰা হয়, য'ত নেকি এজন ডেকাই নিজৰ বল জোৰ বাঁহৰ বাঁহ ভাঙি পেলাই প্ৰদৰ্শন কৰে।